দিছে প্ৰতিষ্ঠা দিৱস আৰু প্ৰতিষ্ঠা দিৱস বুলি মই গা পা ধোৱা নাই কিন্তু ধুম আৰু বৰ্তমান দেখিছে এতিয়া বৰ্তমান শুনি আছে চাগে নাম ধৰি আছে নাম ধৰা নাই নাম মানে সেই বক্সত দি থৈ দিছে আৰু আপোনালোকৰ হয়তো ভিডিঅ'টো চাইছে যোৱাবাৰো মই প্ৰতিষ্ঠা দিৱসৰ ভিডিঅ' বনাইছিলোঁ যোৱাবাৰতো অকণমান বেয়া আছিল কাৰণ কিয় জানে নাই এই তেতিয়া অকণমান ইমান এটা মানুহ নাছিল না ইমান এটা মোৰ ছাবস্ক্ৰাইবাৰ নাছিল বা নতুন আজি ভাল হ'ব বুলি মই আশা কৰিলোঁ আৰু বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম গা ধুওঁ হে গাইজ পুৰা একদম মানে দেখিছে কাপোৰ চাপোৰ পিন্ধি ল'লোঁ আৰু এতিয়া বৰ্তমান যাব লাগে তাত আৰু কেনে লাগিছে ক'ব আৰু ইতিমধ্যে আমি ভাইটি ওলাইছিলোঁ আপোনালোকক দেখুৱাই আছোঁ এইফালে এইবাৰ ভাইটি কেনে তো সি মানে সেনেকৈ হাঁহি থাকে কি কৰিব আৰু এতিয়া পুৰা সাজি কাচি পুৰা একদম দেখিছে এনেকৈ গামোচা চামোচা গলত লৈ পুৰা এতিয়া আমি যাই আছোঁ মন্দিৰলৈকে আৰু মন্দিৰত যাই লগ পাইছোঁ দিয়ক এতিয়া মন্দিৰত দেখিছে ভাগৱত পাঠ কৰি আছে ইমানখিনি মানুহ লগে লগে দেখিছে আৰু বাহিৰতো কিবা কিবি চলি আছে বাৰু গাইছ এতিয়া বৰ্তমান চাহ লৈ পুৰা একদম और ये है हो गई शांति नहीं वो देखिए ना फतुरको এতিয়া বৰ্তমান পুষ্পাঞ্জলি লৈ আছে দেখিছে আৰু বৰে হৰি বল হৰি বল হৰি বল ওম নমঃ সর্বমঙ্গল মঙ্গলে শিবে সর্বনাশাধিকে এতিয়া বহি গ'লো ভাত খাবৰ কাৰণে এইফালে টিকুটি ব্লগ মানে ভাল আৰু এইফালে বিশাল উদীপ্ত আৰু বহি গৈছোঁ চাইলে তাই পিছফালে লাইটটো আছে ডিষ্টাৰ্ব দি আছে দিছে হাল সকলোৱে বহি গৈছে দেখিছে এইফালে চাওক না বিলালী চাওক বিলালী গাইছ বিলালী ভাগ কি আবার কমকাই দি ফালতু কৰি দিয়া ফেভৰেট মাহৰ দালি দিলে এইফালে চব্জি মচুৰ দালি ইনবা লাগে মাহৰ দালি সিটোটো আৰু এইফালে চাওক গোটেইকেইটাক দি দিছি তো খাৱা কথা নেকি পানী নুকলালা আৰু মোৰ এইখিনি পানী পালোঁ আৰু ভাগত এইফালে ইয়াতে পাইছে আধা আধা এক মই দিলোঁ আৰু মোকেই নামতে অলপমান এইখিনিয়ে আছে অলপ পিছত হয়তো অলপ বাদ 2,000 years later. Asatha Mamari, how I Jonas Hampton.
আমি যে সাহস জিতি মারি মারি নাগারা মানুষ এইফালে পূজা করে দিনেশ নাথক গ্ৰহণ কৰিব ইমান সোনকালে আহিছিলো বুধবাৰ দেৰিকে হয় ন পৰীক্ষা আহ্বান জনাইছোঁ। তোৰ কেমেৰাটো কিবা এটা ভাল আমাৰ উত্তৰে কৰৰা গাঁৱৰ মাননীয় শ্ৰীযুত নাৰায়ণ ডেকাদেৱ আৰু শেহতীয়াভাৱে আমি অসমৰ এগৰাকী সুদক্ষ তথা স্বনামধন্য নাৰায়ণ নামৰ পাঠক আপোনাৰ সকলোৰে অতিকে আদৰৰ অতিকে শ্ৰদ্ধাৰ অতিকে মৰমৰ সন্মানীয় পাঠক মাননীয় শ্ৰীযুত কৈলাশ তালুকদাৰদেৱ ধন্যবাদ।